হেল্ল' গাইজ, আজি মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক দেখুৱাম লখিমপুৰৰ পৰা মাজুলী গৈ থকাৰ মাজৰ মুহূৰ্তখিনি। ৰাতিপুৱাই আমি পদুমণি আই থানত সেৱা ভাগ লৈ বাসুদেৱলৈ ৰাওনা হ'লোঁ। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে। আমিও সকলোৰে মংগলৰ কাৰণে সেৱা জনাওঁ। লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত এই থানখন সৰ্বপ্ৰথমে চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজাৰ বাবে চতুৰ্দশ শতিকাতেই প্ৰতিষ্ঠা কৰিছিল। ৰাতিপুৱাই পেট পূজা নকৰি ওলাই আহিছিলোঁ, সেইবাবে ভোকো লাগিছিল। তাৰপিছত গম পালোঁ ধৰিত্ৰীয়ে বোলে পিঠা আৰু লাডু আনিছিলে আৰু জিনাইও বোলে চাহ লৈ আনিছিলে। বোলো বাকা খাই লওঁ, ভোকো বহুত লাগিছিলে। থানৰ পৰা ওলাই লৈ ঢকুৱাখানাত মাছ মাংসৰে পেট পূজাটো কৰি লওঁ, কাৰণ বহুত ভোকত আছিলোঁ। মাজুলী সোমাই লৈ প্ৰথমেই চন্দন আৰু বিমানে বুক কৰা আমাৰ লজটো চাই লওঁ বুলি সোমালোঁ। ঠিকেই আছে লজ, 2টা ৰুম লৈছিলোঁ। চাফ চিকুণো আছিলে, পৰিৱেশো ভাল আছিলে। তাতকৈ ভাল আছিলে আমি য'ত ৰাস চাম তাৰ ৰাসৰ কাষতে আছিলে লজটো। ৰাতি খাদ্যৰ কাৰণে আমাৰ ৰন্টুৱে বজাৰ কৰি আনিলে মাংস, আৰু আমি বনোৱা বাচন বৰ্তন চব লৈ গৈছিলোঁ, গেছো লৈ গৈছিলোঁ। আমাৰ ৰাতিৰ ৰান্ধনি চন্দন সহায় কৰিলে বিবিচা আৰু গীতামণিয়ে। ৰাতিৰ ভাতকেইটা বনাই আমি ওলাই গ'লোঁ। অসমত মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰত ৰাতিৰ এপাক নগ'লে ভাল নালাগে, কাৰণ পৰিৱেশটো বৰ ধুনীয়া হৈ থাকে, উখল মাখল হৈ থাকে। এতিয়া আপোনালোকক দেখুৱাম চামগুৰি সত্ৰৰ মুখা শিল্পসমূহ। বিভিন্ন মুখাৰ ইয়াত সজাই থোৱা থাকে। কেইভাগমান মুখা দেখিলে ভয়ো লাগে, গাৰ নোমো শিয়ৰি যায়। মোৰ সকলোতকৈ ভয় লাগে নিসিংহ মুৰাৰী ভাগ, কাৰণ মই নিজেও ভাওনা কৰোঁ। ভাওনাটো সেই মুখাভাগ হাতেৰে চুবলৈও ভয় লাগে মোৰ। পৰিৱেশটোৱে পূৰা গহীন গম্ভীৰ। এই ভাগলৈ মই আঁতৰৰ পৰাই সেৱা। চামগুৰি সত্ৰৰ পৰা ওলাই আহিয়েই আমি ৰাস চাবলৈ যোৱাৰ আগত ভাতকেইটা খাই লওঁ বুলি লজত সোমালোঁ। চন্দনে আজি খাদ্য বহুত তৃপ্তিৰে বনাই খোৱালে, ভাল হৈছিল খাদ্য। সকলো খোৱাত ব্যস্ত। ৰাতিৰ ভাতকেইটা খাই আমাৰ লজৰ ওচৰতে থকা গড়মূৰ
বংশীগোপাল নাট্য সমিতিৰ উদ্যোগত আয়োজন কৰা ৰাস চাবলৈ বুলি ওলালোঁ। আপোনালোকে যদি মোৰ প্ৰথম ব্লগটো ভাল পাইছে তেন্তে অলপ মৰম কৰিব বুলি আশা ৰাখিলোঁ। সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই বুবুৱে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।